অকণিহঁত মই আজি তোমালোকক ৰামায়ণৰ এটা সাধু কওঁ শুনিবা দেই। বিৰাধ নামৰ এজন ৰাক্ষস আছিল। দণ্ডুকাৰণ্যৰ দুৰ্গম স্থানৰ মাজে মাজে ঘূৰি ফুৰোঁতে এদিন ৰাম লক্ষ্মণ সীতা এটা প্ৰকাণ্ড ৰাক্ষসৰ মুখামুখি হ'ল। এই ৰাক্ষসটোৰ নাম আছিল বিৰাধ। দৰাচলতে পূৰ্বজন্মত এই ৰাক্ষসটো আছিল তম্বৰু নামে এজন গন্ধৰ্ব। কুবেৰৰ শাপত সি পিছত ৰাক্ষস হিচাপে জন্ম ল'ব লগা হৈছিল। অৱশ্যে কুবেৰে তাক কৈছিল যে ৰামৰ হাতত মৃত্যুবৰণ কৰিলেই সি মুক্তি লাভ কৰি পুনৰ গন্ধৰ্ব ৰূপ ধাৰণ কৰিব পাৰিব। ইফালে ব্ৰহ্মাই বিৰাধক বৰ দিছিল যে কোনো অস্ত্ৰ শস্ত্ৰৰ আঘাতত তাৰ মৃত্যু নহ'ব। বিৰাধ ৰাক্ষস সঁচাকৈয়ে বৰ ভয়ানক আছিল। তাৰ গাত এখন তেজ লাগি থকা বাঘৰ ছাল আছিল। ওচৰতে সি চিকাৰ কৰি মাৰি অনা কেইবাটাও বাঘ, সিংহ, হাতী, হৰিণাৰ ইত্যাদিৰ দম হৈ পৰিছিল। একুৰা প্ৰকাণ্ড জুইত লোৰ ডাঙৰ শলা এডালত সেই জন্তুবোৰৰ মাংস আৰু মূৰ সেকি সেকি সি আনন্দতে গান গাই ভাল পাইছিল। বাঘ খাওঁ, সিংহ খাওঁ আৰু খাওঁ হাতী, ঋষিৰ মঙহ খালে পাওঁ সবাতকৈ জুতি। ৰাম লক্ষ্মণ সীতাক দেখিয়েই সি খেদা মাৰি আহিল। ৰাম লক্ষ্মণে তৰ্কিবলৈ নৌপাওঁতেই সি সীতাক থাপ মাৰি ওপৰলৈ তুলি ল'লে আৰু ৰাম লক্ষ্মণকো মাৰিবলৈ তৰ্জন গৰ্জন কৰিলে। ৰাক্ষসৰ কাণ্ড দেখি ৰাম লক্ষ্মণৰ ধৈৰ্যচ্যুতি ঘটিল। তেওঁলোকে ৰাক্ষসটোৰ গালৈ ধাৰাসাৰে ধনুকাঁড় মাৰিবলৈ ধৰিলে। অসংখ্য কাঁড় ৰাক্ষসটোৰ শৰীৰত সোমাই দেখিবলৈ তাক এটা প্ৰকাণ্ড কেটেলা পহুৰ নিচিনা লাগিল। কিন্তু কি আচৰিত, ৰাক্ষসটোৱে তাৰ কুৎসিত মুখখন বহলকৈ মেলি এটা হামি কাঢ়িলে। লগে লগে তাৰ গাত লাগি থকা কাঁড়বোৰ জৰ জৰকৈ সৰি পৰিল। এইবাৰ ৰাক্ষসটোৱে সীতাক এৰি ৰাম লক্ষ্মণক কান্ধত তুলি ল'লে। ৰাম লক্ষ্মণে সেই অৱস্থাতে তাৰ হাত দুখন মুচৰি ছিঙি পেলালে। কোনোবা এটা পাকত ৰামে ৰাক্ষসটোক মাটিত পেলাই তাৰ ডিঙিত গচকি ধৰিলে। ৰামৰ পদধূলি পাই ৰাক্ষসৰ জ্ঞান চকু মুকলি হ'ল। পূৰ্বজন্মৰ কথা তাৰ মনত পৰিল। ৰাক্ষসটোৱে ৰামক তাৰ জীৱন কাহিনী শুনাই ক'লে যে যিহেতু কোনো অস্ত্ৰ শস্ত্ৰৰ আঘাতত তাৰ মৃত্যু নহয়, সেয়ে ৰামে অনুগ্ৰহ কৰি তাক গাঁতত পুতি মাৰিলে সি মুক্তি লাভ কৰিব। ৰামে তাক কৰাত ৰাক্ষসৰ আত্মাই গন্ধৰ্ব ৰূপ ধাৰণ কৰিলে কুবেৰৰ অলকাপুৰীলৈ গুচি গ'ল। ৰামায়ণৰ সাধুটো ইমানেই দেই। ধন্যবাদ।